खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय। दिनैनि प्राइम 24 हेडलाइन स्टुडियाव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय रादाबखौ फरायदों आं रैरुप नार्जारिया। 14 जुलाइ खालारखालि सनितपुर जिल्लानि गुटुवा थालामारियाव एक्स-एनडिपि आफादा रादाब गौथुम मेल लेंनानै गोसोनि माखासे खुद्रिनायजों लोगोसे सरकारनिसिम माखासे खावलायहरनाय जादों। बे मेलनि गेजेरजों बर'नि थामथि गोरोबथानि उनावबो मानगोनां रन्जन दैमारिखौ दासिमबो जेलाव सोना दोननायखौ थाबैनो आयेन बायदियै दिहुननांगौ, लोगोसे दा बिथांनि देहायाव कर'ना बेमार मोननायखौ थाबैनो फाहामनांगौ होनना फोरमायदों। गाहायै बे जथुमायाव बाहागो लायो एक्स-एनडिपि आफादनि लेङाइ आफादगिरि सुजुगिरि बसुमतारी, गाहामैनो बुंथिनाय जायो। लोगोसे बाहागो लाबावो सनितपुर जिल्लानि एक्स-एनडिपि आफादनि गाहाय नेहाथारि रिंसा बसुमतारी आरो गासैबो मावथि सोद्रोमाफोरा बाहागो लायो। दानिया फै माखासे नुथायनाय दिनै বিটিআৰ একর হোৱাৰ পিছত আজি 5 মাহ উকলি গ'ল। তাৰ পিছত আমি বিটিআৰ একট হয় কিন্তু আমি মানি লৈছোঁ আৰু পিছ একট বুলি আমি মানি লৈছোঁ, কিন্তু আজিৰ দিনত আমি পিছ একট বুলি আমি ভাবিব পৰা নাই, কিয়নো আমি আজিৰ দিনলৈকে যিবিলাক চুক্তিকাৰী আছে বা এনডিপিত যি প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী তেখেতে আকৌ চেণ্ট্ৰেল জেলত থাকিবলগীয়া হৈছে। এইটো কাৰণে আমি ভাবিব পৰা নাই যে আমি বিটিআৰ একটটো পিছ একট বুলি আমি ক'ব পৰা নাই। এইটো কাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ যে অসম চৰকাৰ তথা ভাৰত চৰকাৰ তেখেতক সোনকালে আইনী ব্যৱস্থা লৈ পেলাই সোনকালে মুকলি কৰি দিব লাগে বুলি আমি শোণিতপুৰ জিলা এক্স-এনডিপি তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু লগতে আমি অনুৰোধ কৰিছোঁ অসম চৰকাৰক, আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ যে তেখেতক সোনকালে বা বহুত আমাৰ কৈদি আছে, তাৰ লগতো বহুত আছে বা পাৰ্চি অৰ্ডাৰ আছে বা লাইফ ৰিফ্ৰেছমেণ্ট আছে, এইবিলাকতে চুক্তি হোৱাৰ পিছত আমি আশা কৰিছিলোঁ যে তেখেতসকলো বাহিৰত বা মুকলি আকাশত ওলাই আহিব বুলি আমি আশা কৰিছিলোঁ, কিন্তু আজিৰ দিনত আমি দেখা নাপালোঁ আৰু সিহঁতৰ আজিলৈকে আহিব নোৱাৰিলোঁ। এইটো কাৰণে আমি আহ্বান জনাইছোঁ যে তেখেতসকলে সোনকালে মুকলি হয় আহিব যেন এইটো আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ। যদি মুকলি এক্স-এনডিপি তৰফৰ পৰা মিডিয়া বন্ধুসকললৈ পোনপ্ৰথমে ধন্যবাদ যাচিলোঁ। আৰু আমি ক'বলগীয়া এইটোৱে যে আমাৰ নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ডৰ প্ৰতিষ্ঠাপক সভাপতি আৰু বিটিআৰৰ চুক্তিকাৰী মাননীয় শ্ৰীযুত ৰঞ্জন দৈমাৰী তেখেতে যে বিশ্বজুৰি আৰু ভাৰতত লগতে অসমত COVID-19 যে কৰোণা ভাইৰাছ বিয়পিছে, তাৰপিছত আমি লগতে আমাৰ যি ৰঞ্জন দৈমাৰী তেখেতকো আমি কৰোণা ভাইৰাছ পজিটিভ বুলি আমি শুনা পাইছোঁ। শুনা পৰা পিছত আমি দুখ পাইছোঁ যে আমাৰ অসম চৰকাৰে আমি আহ্বান জনাব বিচাৰিছোঁ যে তেখেতে স্পেচিয়েলি ভাল চিকিৎসক অসম চৰকাৰে কৰে, তেখেতক আমি আহ্বান জনাইছোঁ। আৰু লগতে তেখেতক যি বিটিআৰ যি একট স্বাক্ষৰকাৰী হিচাপে তেখেতে আনিলে, তেখেতক আমি সুস্বাস্থ্য আমি বিচাৰোঁ আৰু তেখেতক আমাক লাগে। আমাৰ শোণিতপুৰ জিলাৰ তৰফৰ পৰা আমি এইটোৱে অনুৰোধ কৰিছোঁ যে আমি শোণিতপুৰ জিলাৰ এক্স-এনডিপি হিচাপে যি আমি তেখেতক থাকি পেলাই আমি বহুত কাম কাজ কৰিবলগীয়া আমাৰ লগত আছে। এইটো কাৰণে তেখেতক আমাৰ প্ৰয়োজন আৰু তেখেতে আমাৰ মাজত যি আস্থা দিছিলে এই আস্থাবিলাক তেখেতৰ মাজত আছে, আমি বুজি পাওঁ। আৰু তেখেতৰ চিৰশান্তি, তেখেতৰ COVID-19 যি পজিটিভ, এই পজিটিভ আমি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিলোঁ যে তেখেতৰ সুস্বাস্থ্য সোনকালে তেখেতে ভাল হৈ আহক। আমি শোণিতপুৰ জিলা এক্স-এনডিপি তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু লগতে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতে যে এজন ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ তৰফৰ পৰা আৰু আমি আহ্বান জনাব বিচাৰিছোঁ যে গুৱাহাটী চেণ্ট্ৰেল জেলত
যি আমাৰ NDB হওক বা উকিল গগৈয়ে হওক তেখেতক ভাল চিকিৎসা কেয়াৰ লৈ পেলাই ভালদৰে চাই পেলাই স্পেচিয়েলি চাই পেলাই তেখেতক সকলো অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী বা আমাৰ সৰ্বানন্দ সোণোৱালজী ভালকৈ চাই পেলাই আমাক বা তেখেতক অলপ মানে সহায় কৰে আমি আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ ex-NDB হিচাপে আমি শোণিতপুৰত বহুত মানে আশা কৰিছোঁ যে সিহঁতৰ সুস্বাস্থ্য সোনকালে ঘূৰি আহে যেন এইটো আশা কৰি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ।